সো হে ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এয়া যে দেখিছে ধুনীয়াকৈ সাজি কাজি লৈছোঁ আজি আসলতে গৈ আছোঁ আমি হাজোলৈ কিমতি আৰু মই বিশেষ এটা কাৰণত আপোনালোকে এয়া দেখিছে যে অকমান অনুভৱ কৰিব পাৰিছে কি বা হৈছে ইমান মানুহ আছে ন তথাপিও অলপ চাগে ধৰিব পাৰিছে ট্ৰাকখন দেখি পেলাই আসলতে আজি আমি হাজোলৈ আহিছোঁ আমন্ত্ৰিত অতিথি হিচাপে দুলু আহমেদ ডাঙৰীয়া তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাজো ডিষ্ট্ৰিক্টৰ পৰা বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা তেওঁ উঠিছে তো তেওঁ আমাক নিমন্ত্ৰণ কৰিছিলে তেওঁক অকমান সাপোৰ্ট কৰিবৰ কাৰণে যেহেতু আমি আৰ্টিষ্ট আৰু আমি গলো তাতে অকমান সাপোৰ্ট কৰিলো তেখেতক কোনেও একো যাতে ভুল নুবুজে হেয়াই মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লৈ যাওঁ ইমান মানুহ হৈছিলে আৰু ৰাইজৰ ইমান বেছি মৰম পালোঁ ইমান যে ভাল পাইছে যোৱাৰ কাৰণে তো খুব বেছি ভাল লাগিছে আচলতে আপোনালোকে বহুতে ভাবিব পাৰে চ' আপোনালোকে ভাবিব পাৰে কিয় গৈছোঁ এয়া দেখিছে জেফ্ৰী দাও গৈছে আৰু এয়া অৰূপ বৈশ্য অৰূপ দাও গৈছে আৰু বহুত কেইজনী গৈছিলে আৰু লগতে কিংকিনী ভট্টাচাৰ্য আপোনালোকে সকলোৱে চিনি পায় তেওঁ গৈছিলে লগতে মন্দাকিনী মেম বলিউডৰ এটা সময়ৰ খুব ভাল এক্ট্ৰেছ তেওঁ গৈছিলে তেওঁকো আমন্ত্ৰণ কৰিছিলে তো মই আসলতে নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ তেওঁলোকৰ লগত যে আমাক এনেকৈ আমন্ত্ৰণ কৰিছে খুব বেছি ভাল লাগিছে মনৰ ফূৰ্তিতে ভিডিঅ'টো বনাই থলোঁ তো আপোনালোকে চাবচোন ভাল লাগিছে আৰু মানে পৰিৱেশ ইমান ধুনীয়া আৰু এয়া মই চবকে অলপ ভিডিঅ' বনাই আছোঁ জেফ্ৰীদাকো অলপ ভিডিঅ' বনাই দিছোঁ তেওঁলোকে এতিয়া থিয়েটাৰত খুব বেছি ব্যস্ত তথাপিও তেওঁলোকৰ সময় উলিয়াই তেওঁলোক তাতে গৈছে আমিও লগ পালোঁ ভাল লাগিলে তেওঁলোকৰ অভিনয় চাই থাকোঁ তেওঁলোকক থিয়েটাৰ চাই থাকোঁ কিন্তু ওচৰৰ পৰা লগ পোৱা নাছিলোঁ সেইদিনাই লগ পাইছোঁ খুব বেছি ভাল লাগিছে আৰু আমাৰ নেকিব দাও কৈছিলে নেকিব আহমেদ টেক্সি গাড়ী লৈ সকলোৱে চিনি পায় তেওঁ গৈছিলে আৰু এয়া যে দেখিছে মানুহসকল ইমান আগ্ৰহেৰে মানে চাই আছে আমাক সকলোকে তো এয়া দেখিছেনে বাই বাই দিছে খুব ভাল লাগে আচলতে এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আমি গ'লোঁ আচলতে মই ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱা ৰেলীত গৈছিলোঁ ভাল লাগিলে খুব বেছি কিবা এটা ভাল লাগিলে মানে আৰু এনেকুৱা নহয় যে আমি তেওঁক মানে পলিটিক্সৰ কিবা কাৰণত বুলিয়ে গৈছোঁ সেইটো বুলি নহয় আমি আচলতে আৰ্টিষ্ট যিহেতু তেওঁ নিমন্ত্ৰণ কৰিছে আমি যাবই লাগিব তো সেয়াই আৰু গ'লোঁ আৰু এয়া নিউজ চেনেল বহুতকেইটা আহিছিলে বহুতকেইটা নিউজ চেনেলত ইতিমধ্যে গৈছে আপোনালোকে সকলোৱে দেখিছেই চাগে তেওঁক যিহেতু ছাপোৰ্টৰ কাৰণে গৈছিলোঁ আশা কৰোঁ তেওঁ এবাৰ জিকে বৰপেটা ডিষ্ট্ৰিক্টত সেয়াই আশা কৰোঁ আৰু বাকী কি ক'ম সকলোৰে বিবেক বিবেচনা আছে সকলোৰে নিজৰ বিবেকৰ পৰাই ভোট দিব নহয় জানো তো এয়া চাই থাককচোন অকণমান ফূৰ্তি কৰি গৈ আছোঁ সকলো মহিলাৰ লগতে ভাল লাগিলে আচলতে আৰু মন্দাকিনী মেমহঁতকো দেখিব আপোনালোকে চাই থাকক ভিডিঅ'টো দিয়া আৰু এয়া দেখিছে সকলোৱে যে ইমান আগ্ৰহেৰে ফটো মাৰিবলৈ আহিছে কেনেকেনো নিদেখে থাকোঁ ন মোৰো ভালেই লাগিছে সকলোৰে লগত ফটো উঠি আৰু খুব বেছি মৰম কৰিছে আচলতে মানুহখিনি আৰু ভিডিঅ'বিলাক এনেকৈ কৰা হ'ল একদম বেয়া নাপাব চাই বেয়া পাইছে গম পাইছোঁ এটা দীঘলীয়াকৈ এটা হেৰিকৈ তেনেকৈ অকণমান বেয়া লাগে আৰু এয়া দেখিছে গাড়ীৰ ভিতৰতে চেলফি উঠিব আহিছে নিজকে মানে চেলিব্ৰিটিৰ নিচিনা ফিল হৈছে খুব আৰু ভাল লাগিছে সেইকাৰণে ভাবিলোঁ বনাই থৈ দিওঁ ভিডিঅ'টো অলপ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ মনৰ ফূৰ্তি যিহেতু কেনেকুৱা লাগিলে চাই জনাব আৰু ধুনীয়া ভিডিঅ'সমূহ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইটো মোৰ নতুন চেনেল হয় আপোনালোক সকলোৱে গম পাইছে আগৰ চেনেলটোত মই ভিডিঅ' নিদিওঁ আৰু এতিয়া এইটো চেনেলতে মই ভিডিঅ' দিয়া আৰম্ভ কৰিম তেতিয়াহ'লে মোৰ লগত থাকিব বুলি আশা কৰিলোঁ ধন্যবাদ খানা খাই আছোঁ চবে মিলি চবেই খাই আছোঁ আমাৰ পাৰ্টি আমি অলপ লেটকৈ পালোহি খাই আছোঁ আৰু টেষ্টি হয় কি ৰিজৰ্ট আছিলে কি গুৱাহাটী
গুৱাহাটী বাইক গুৱাহাটী গ্ৰীণ না গুৱাহাটী ব্ৰিজ ৰিজৰ্ট বেছি আপোনালোকে বেয়া নহয় ভালে মানে আহিব পাৰে এতিয়া ঘৰলৈ উৰামেই এৰোপ্লেনেদি চাই থাকিব